হেল্ল' এভৰিৱান, মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা। আৰু আমাৰ অসমীয়া সমাজত এইটো এটা পৰম্পৰা আৰু আমি সকলোৱে জ্ঞাত যে কাতি বিহুৰ দিনা আমি সকলোৱে মিলি পথাৰলৈ গৈ টেঙা খাওঁ। গতিকে প্ৰত্যেক বছৰৰ দৰে আমি এবাৰো আহিলোঁ। নদীয়ালৰ সুহুৰিয়ে বহু কথাই কয়, গৰখীয়া বাহিৰ সুৰে লৰালিতে নিথয়, আইতাৰ পিৰালিতে আৰু মোৰ লগত কি হ'ল গম পাইনে? লক্ষী পূজাৰ দিনা মই মিনি ব্লগ কৰিছিলোঁ, কৰিম নকৰিমকৈ। তাৰ পাছত এডিটিং কৰিও হ'ল, ভইচ অভাৰ দিও হ'ল। ৰাতি 12টালৈকে মই কষ্ট কৰিছোঁ। তাৰ পাছত ভিডিঅ' ডিলিট হৈ গ'ল নহয়। কি ক'ম মানে, কেনেকুৱা দুখ লাগিছে মানে মোৰ মনটো। বহুত ট্ৰাই কৰিছিলোঁ ৰিকভাৰ কৰিবলৈ ভিডিঅ' ক্লিপকেইটা, নোৱাৰিলোঁ আৰু।